নমস্কাৰ আজি এটা বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জানিছোঁ। আজি বিশেষ কাৰণত মানে ভিডিঅ'টো বনাব লগা হৈছে। আমাৰ ইউটিউবৰ ভিডিঅ'টো কমেণ্ট আহি আছে ৰাকু ভাই ভিডিঅ'ত কিয় নাই, তো মানে আজি আপোনালোকক মানে ক'ব বিচাৰিছোঁ আচলতে সি ভিডিঅ' কিয় কৰা নাই ইমান দিনে। আচলতে আজি 2 মাহ আগত মানে ইয়াৰ দেহত এটা মানে বেমাৰ ধৰা পৰিছে আৰু আপোনাৰ বেমাৰটো কৈয়ে দিওঁ ডাইৰেক্ট, বেমাৰটো হ'ল লিভাৰ চিৰ'চিছ। তো লিভাৰ চিৰ'চিছ হ'লেতো আপোনালোকে জানে শেষ উপায় এটাই থাকে, সেইটো হ'ল লিভাৰ ট্ৰান্সপ্লেণ্ট। আৰু লিভাৰ ট্ৰান্সপ্লেণ্ট কৰিব লগা হ'লে কিমান পইচা খৰচ হয় সেইটো আপোনালোকে জানে, মোটামুটি 30-40 লাখ টকাৰ এটা বাজেট। আৰু এতিয়া কথাটো হ'ল কি, আজি 2 মাহ আগত দেউতাকৰ মৃত্যু হৈছে। দেউতাকৰো বেমাৰৰ নামত বহুত পইচা খৰচ হৈছে আৰু এতিয়া ইয়াৰো মানে ধৰি লওক 30-40 লাখ টকা অকস্মাত কেনেকেনো ক'ত পাব। সেইকাৰণে আপোনালোকক হাতযোৰ কৰিছোঁ, যোনে যি পাৰে সহায় কৰক। ইউটিউবত 4 লাখ ছাবস্ক্ৰাইব আছে, ফেচবুকত 2 লাখ আছে। তো আপোনালোকে যদি 1 টকাকো দিয়ে না, 1 টকাকো দিলে আমাৰ কাৰণে বহুত। তো মানে যোনে যি পাৰে তাকে দিয়ক। ইমান দিনে ধৰি লওক সিও হাৱে আছে আপোনালোকক। এই হাৱে থকা চলিটোৰ আজি নিজৰে মুখৰ হাঁহি নোহাইছে। তো আপোনালোকে যি পাৰে সহায় কৰক, বেংক ডিটেইলছ দি দিছোঁ। তো আপোনালোকে আশীৰ্বাদ কৰক, মই যাতে আৰু আপোনালোকৰ মাজলৈ আহিব পাৰোঁ আৰু হাঁহিৰ খৰক দিব পাৰোঁ। তো আশীৰ্বাদটো বহুত ডাঙৰ বস্তু, আপোনালোকে আশীৰ্বাদ কৰক আৰু সহায় কৰক যাতে মানে আৰু সুস্থ হৈ আহে আৰু আমাৰ মাজত একেলগে ভিডিঅ' কৰে আপোনালোক সহায়। তো হে ফ্ৰেণ্ডছ, ময়ো সহায় কৰিছোঁ, যিখিনি পাৰিছোঁ আপোনালোকক কৰক। আমাৰ যদি সহায় কৰি কিনে যদি তেখেতৰ জীৱনটো এবাৰ পুনৰ ঘূৰাই আনিব পাৰোঁ, তেনেহ'লে সেনেকুৱা সহায়ৰ ভাল ফল পাব আপোনালোকে। তো সকলোৱে সহায় কৰক।